হেল্ল' এভৰিৱান, আমি আহি পালোঁ এয়া যোৰহাট। আৰু যিহেতু আহি পোৱা বহুত বেছি ৰাতি হৈ গ'ল, সেইবাবে আমি নামঘৰত নোসোমালোঁ। ইয়াতে এনেই অলপ চাই মেলি আকৌ আমি ৰুমত গ'লোঁ। ইয়াতে থাকিলোঁ আমি সকলো একেলগে। আৰু ৰাতিপুৱা সোনকালে উঠি গা পা ধুই মই প্ৰায় ৰেডি হৈ ল'লোঁ, যিহেতু আমি আকৌ নামঘৰত যাব লাগিব। আৰু ইয়াতে আমি চাকি জ্বলাব গ'লোঁ। তাতে সকলোৱে চাকি জ্বলালে আৰু আমিও চাকি জ্বলালোঁ। তাৰপিছত সকলোৱে মিলি নামঘৰটো এপাক ঘূৰিলোঁ, চালোঁ, ভাল লাগিলে। আৰু দেখিছে ইয়াতে কোনো মানুহ নাই তেনেকৈ, যিহেতু আমি বহুত সোনকালে গৈছিলোঁ 7টাতে। আৰু এয়া আমি ওলালোঁ শিৱসাগৰলৈ। ফাৰ্ষ্টে গ'লোঁ আমি শিৱদৌল, তাতে সেৱা জনালোঁ, ধূপ চাকি জ্বলালোঁ। আৰু এয়া আহি পালোঁ তলাতল ঘৰৰ কাষতে থকা ফিল্ডখনত। তাতে আমি খানাৰ আয়োজন কৰিলোঁ। ইয়াতে সকলোৱে বনাই আছে আৰু আমি গ'লোঁ ফুৰিবলৈ। আৰু আমি খানা খাই উভতালে প্ৰায় 5টা মানে বাজিলে। যিহেতু ইয়াৰ পৰা যোৱা দেৰি হৈ গ'ল, সেইকাৰণে আমি ঘৰ গৈ পালোঁ 1টামান বজাত। আৰু আহোঁতে সকলোৱে অলপ ফূৰ্তি কৰি আহিছে, আৰু যিহেতু শেষৰ দিন।